Hi guys, welcome to my YouTube channel. মই এতিয়া বজাৰলৈ ওলাই যাওঁ। অলপ পিছত আপোনালোক মই লগ পাম। এতিয়া মই বজাৰৰ পৰা আহি পালোঁ। আজি এগ কাৰী ৰেচিপিটো কেনেকৈ বনাই মই আপোনালোকক দেখুৱাই আছোঁ। এগ কাৰী বনোৱাৰ বাবে আপোনালোকক লাগিব কণী, আলু, পিঁয়াজ মিহি কুটি ল'ব, নহৰু, জলকীয়া শুকান, তেজপাত, জিৰা আৰু ৰেড চিলি। তাৰপিছত লাগিব আপোনালোকক বিলাহী। পোনপ্ৰথমে কণীকেইটা ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'ব। তাৰপিছত আলুকেইটা ফ্ৰাই কৰি ল'ব। এতিয়া মই কাটি থোৱা পিঁয়াজ, নহৰু, আদা, জিৰা গুড়ি, ৰেড চিলি অলপ দি ইয়াক ভালদৰে ফ্ৰাই কৰিব লাগিব। মোৰ ভালদৰে ফ্ৰাই কৰা হৈ গ'ল। এতিয়া মই বিলাহীটো এড কৰি দিলোঁ আৰু আপোনালোকে নিমখ অনুযায়ী দিব। ভালদৰে ফ্ৰাই হোৱাৰ পিছত মই ইয়াত পানী অলপ দি দিলোঁ। এতিয়া মই কণীকেইটা ইয়াত দিলোঁ আৰু আলু ইয়াত দি দিলোঁ। এতিয়া মই ঢাকনিখন অলপ টাইমৰ কাৰণে ইয়াত ঢাকি দিলোঁ। এতিয়া মই শেষত ইয়াত কাটি থোৱা নহৰু অলপ আৰু অলপমান ঘিউ এড কৰি দিছোঁ। আপোনালোকে ভাবিছে কণীৰ লগত ঘিউ, এনেকৈ এবাৰ বনাই চাব। মোৰ এগ কাৰী ৰেচিপিটো ৰেডি হৈ গ'ল আৰু আপোনালোকে এনেকৈ বনাই খাবচোন, খুব ধুনীয়া লাগে আৰু খুব টেষ্টি হয়। এবাৰ ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষত থকা বেল আইকনটো দবাই দিব।